সৃষ্টিৰ আগৰ কাহিনীবোৰ শিলটোৰ দৰে টান, কিন্তু কিদৰে বাঢ়ি যায় ভিতৰে ভিতৰে ধৰিবই নোৱাৰি। ঠিক সেই কাহিনীবোৰৰ দৰে নিঃশব্দে বৈ যায় বুৱতী নৈখন হৈ, এৰি থৈ যায় চিকমিকাই থকা বালিৰ মাজত সপোনবোৰ, কেতিয়াও দিঠক হৈ ওলাই নহা কাহিনীবোৰৰ দৰে। বৰষুণ হৈ নামি আহে, বিজুলী ঢেৰেকণীয়ে আকৌ শব্দবোৰৰ বাট ভেটি ধৰে। সেন্দুৰী সুৰুজে কুঁৱলীৰ বগা দলিচাখনিক সাৱটি লৈছে। তাতেই সৃষ্টি হৈছে